Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালে আৰু মই বহুত দিনৰ মূৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া মই গৈ আছোঁ পথাৰে আৰু ক'ত গৈ আছোঁ দেখাই থাকিম, চাই থাকক ভিডিঅ'টো। যিহেতু নেকি বহুত বৰষুণ বহুত পানী হৈ গৈছে আৰু যিহেতু মই পথাৰৰ ফালে আহি থাকোঁ, শ্বৰ্টকাট হয় আৰু আজি পানী হৈছে যদিও গুচি আহিলোঁ পথাৰৰ ফালে। মেলিলে আমি এতিয়া আহি পালোঁ ৰিলায়েন্স ডিজিটেল, কাৰণ ইয়াত মানে অলপ ঘৰুৱা কিছুমান বস্তু চাবলগীয়া আছিলে, ল'বলগীয়া আছিলে চালোঁ আৰু ইয়াতে মানে বেছি কি হ'ল, প্ৰাইচবিলাক মানে অভাৰ মানে আছে, কাৰণ আমি সিমানটো প্ৰাইচত ল'ম বুলি ভবা নাছিলোঁ। এতিয়া বিশালত যাম। ভিডিঅ' কৰি আছোঁ। এইফালে বজাৰ কৰি হোৱাই নাই, বহুতেই মানে টাইম লাগিছে কাৰণ বহুত ভিৰ আছে সেইটো কাৰণে, আৰু এতিয়া মানে আৰু অলপ বস্তু ল'বলগীয়া আছে, হোৱা নাই শেষ, হ'লেও চাই লওঁ আৰু কিমান দেৰি হয়, যদি বেছি দেৰিও নকৰোঁ কাৰণ মানে ঘৰ পাওঁতে বহুত দেৰি হৈ যাব। এতিয়া 3 বাজি গ'ল আৰু বৰষুণ বতৰ তাতে জানেই আৰু বহুত জলদি মানে আন্ধাৰ হৈ যায়, বৰষুণ আহিলে মানে আৰু চিন্তা হ'ব তাতে। এতিয়া আহি গ'লোঁ আমি খাবলৈ, কাৰণ বহুতেই ভোক লাগিল আৰু বিশালত ৰৈ মানে পূৰা আমনি লাগি গ'ল মানে একদম ভৰি হাত বিষ হৈ গ'লগৈ সেইটো কাৰণে। আৰু ঠাণ্ডা বতৰত কি খালে ভাল হয় আপোনালোকে জানে, এতিয়া খোৱাত মানে লাগিছোঁ। এফালে চিলি চিকেন আৰু এইফালে ৰুটি, ঠাণ্ডা দিনত এইটো টেষ্টটোৱে বেলেগ। আৰু চাই থাকক ভিডিঅ'টো। খোৱাৰ পিছত আৰু অলপ বজাৰ আছিলে, কৰি ল'লোঁ, কাৰণ তেতিয়া ভিডিঅ' কৰিব নোৱাৰিলোঁ, বৰষুণ দি আছিলে অলপকৈ। আৰু এতিয়া যাব লৈছোঁ ঘৰত, ঘৰ গৈ পাই লওঁগৈ, তাৰপাছত দেখাই থাকিম যিমানখিনি পাৰোঁ মই। পোৱা বহুত দেৰিয়ে হ'ল আৰু মানে বহুতখিনি বজাৰ মানে হ'ল আৰু অলপ চলপ। তাৰপাছত যিখিনি মানে গিফ্টৰ বস্তু হয় সেইখিনি এতিয়া নেদেখাওঁ, কাৰণ এতিয়া দেখাই দিলে হয়তো ভিডিঅ'টোতো মই এতিয়াই আপলোড কৰিম, গম পাই যাব কাৰ কাৰণে কি আনিছোঁ, গিফ্ট কি আনিছিলোঁ, কি নাই সেইখিনি মই পাছত দেখাম। আৰু এতিয়া মানে বেলেগ যি আনিছোঁ মানে সেইখিনি দেখাম আপোনালোকক। ইয়াতে আছে গোটেই গিফ্টৰ বস্তুখিনি আছে, মানে বহুত নহয় আৰু অলপকৈ আনি আছোঁ, কাৰণ আৰু আনিব লাগিব আৰু একেলগতে গোটেইখিনি অনা সম্ভৱ নহয়, তাতে ইমান বৰষুণ।
আৰু আছে ইয়াতে আছে পৰ্দা এইখিনি মানে ৰেডিমেড নাই অনা মই কাৰণ ৰেডিমেড মানে কি হয় মই যেনেকৈ লগাম বুলি ভাবিছোঁ আৰু আমাৰ ঘৰটোত তেনেকৈ মানে লগালে মানে ভাল নালাগিব চ' মই নিজে চিলাম কালাৰটো কেনেকুৱা লাগিছে জনাব এইখিনি তাৰ পাছতে আৰু এখন প্লেট লৈ আহিলোঁ ভাল লাগিলে এনেই জাষ্ট মানে কিবাকিবি থৈ খাবৰ কাৰণে এখন লৈ আহিলোঁ আৰু এফালে লৈ ল'লোঁ ডৰমেট কাৰণ বৰষুণ বতৰতো লাগে বহুত লাগে জানে এইখন মানে শুকোৱা অৱস্থাত লাগে মানে আগতে এইটো কালাৰ আছিলে হ'লেও মই আৰু এটা লৈ আহিছোঁ ভাল লাগে কালাৰটো তাৰপাছত আৰু এখন লৈ আহিলোঁ দুখন লৈ আহিছোঁ আৰু এডাল লৈ আহিছোঁ বেলনা লাঠি কাৰণ সেইদিনাখন আমাৰ মানে কি হ'ল ভিতৰত কিবা এটা মানে এনেকৈ টুকুৰিয়াতে বেলনা লাঠি এডোখৰ মানে এনেকুৱাডোখৰ ভাগি থাকিলে চ' আকৌ এডাল লৈ আহিছোঁ আৰু যিহেতু নেকি বহাগ বিহুত বিচনী লাগিবই কাৰণ বাঁহৰ বিচনীনো ক'ত বিচাৰি থাকিম আৰু ক'তনো পাম নাপাবও পাৰোঁ চ' যিটো পাইছোঁ সেইটোকে লৈ আহিছোঁ আৰু এখন লৈ আহিছোঁ চালনী পিঠা চালিবৰ কাৰণে আৰু এইকেইটা মোৰ নিজৰ বস্তু এইফালে আছে মোৰ ফলছ এইকেইটা আৰু এইবিলাক আৰু নিজৰ লাগতিয়াল কিবাকিবি আৰু এই বস্তুটো মোৰ ঘৰত একেবাৰে নাথাকে কাৰণ হেৰাই থাকে এই বস্তুটো লৈ ল'লোঁ আৰু মানে ভণ্টিহঁতৰ বস্তু লৈ থাকোঁতে মোৰো এইটো ভাল লাগিলে চ' মই লৈ ল'লোঁ কালাৰটো কেনেকুৱা লাগিছে জনাব এইটো গ্ৰীণ হয় লাইট গ্ৰীণ ইমানেই আৰুনো কি ল'লোঁ বাৰু আৰু দুটা বস্তু থাকি গৈছে ৰ'ব এই দুটা অনাৰ লগে লগে মই ভৰাই দিলোঁ কাৰণ পাহৰি থাকোঁ আৰু যিহেতু নেকি এতিয়া মোৰ পটককৈ মানে এইকেইটা লগতে নাই এইটো দৰকাৰ হৈ আছে আৰু এইটো দৰকাৰ হৈ আছে মানে হ'ব আৰু আছে অলৰেডি মই এটাত সেইটো কাৰণে আৰু ল'লোঁ এইটো মেট হুডা বিউটি মই এনেকৈ মেটৰে ইউজ কৰোঁ কেতিয়াবা মানে নাথাকিলে বাই চান্স বেলেগ ইউজ কৰা হয় আৰু হ'লেও আজি মনত পৰিলে যিহেতু নেকি লৈ আহিলোঁ আৰু তেনেকৈ একো বস্তু নাই কাৰণ মানে বস্তু আছিলে বহুতখিনি আছিলে আমি গোটেইখিনি একেলগতে যিহেতু নেকি বজাৰ কৰিছিলোঁ গোটেইখিনি একেলগতে লৈ লৈছিলোঁ আৰু এতিয়া মানে কি হ'ল মানে গ'লগৈ তাই ঘৰত গ'লগৈ আৰু আমিও এতিয়া নিজৰ ঘৰত চ' বস্তুখিনি গোটেইখিনি ভাগ কৰি ল'লোঁ যিহেতু আৰু মই বেছি বস্তু লোৱা নাই কাৰণ মানে এনেকুৱা হৈ গৈছে বতৰটো বেয়া লগতে মানে ইমানখিনি বস্তু দাঙি অনাটো বহুত প্ৰব্লেম হৈ গৈছে আৰু মানে আমি মেইন ৰাস্তা দি অহা নাই পথাৰৰ ফালে হৈ আহিছোঁ সেইফালে অহাৰ কাৰণে আৰু প্ৰব্লেম হৈ গৈছে আৰু মোৰ মানে জোক বুলি ক'লে বহুত বেছিয়ে ভয় লাগে পথাৰৰ ফালে আহিলেতো জোক ওলাব পাৰে সেইটো কাৰণে মানে যিমান পাৰোঁ সোনকালে মানে ঘৰত আহিবলৈ চেষ্টা কৰিছোঁ আৰু বহুতে বৰষুণ দিছিলে বাৰু হ'লেও বহুতখিনি বজাৰ হ'ল আজি আৰু হ'লেও একো নাই অলপ কৰি আছোঁ চ' ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা লাগিছে জনাব আৰু মই বহুত দিনৰ মূৰত মই ভিডিঅ' বনালোঁ কাৰণ এতিয়াৰ পৰা ভাবিছোঁ বনাই থাকিম যেতিয়াই টাইম পাওঁ তেতিয়াই কাৰণ এতিয়া যিটো নেকি বহুত কাম ওলাইছে বিহু বুলি আৰু বহুত মানে অকলশৰীয়া মানুহ বহুতখিনি কাম ওলাইছে যিটো নেকি আৰু কৰিবলগীয়া হৈছেও তেনেকৈ বৰষুণ বতৰ চ' টাইম মিলাই মেলি কৰি আছোঁ আৰু এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু অন্য এটা ভিডিঅ'লৈ আহিম আপোনালোক চাব আৰু যিসকল মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে আগৰ পৰাই চাইছে তেওঁলোকক সদায় ধন্যবাদ থাকিব আৰু চাই থাকক ভিডিঅ'টো আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই